আপুনি বক্তব্যৰ সমগ্ৰক মই আপোনালোকে ভাবেনে এইবাৰ উজনি অসমবাসী সাগৰত এই নাগৰিকত্ব সংশোধনী আইনখন এটা নিৰ্বাচনী ইছ্যু হ'ব? নিশ্চয়কৈ ইয়াত কোনো দ্বিমতে নাই। মই ইয়াত কেইটামান প্ৰশ্নৰ উত্তৰ দি ল'ব বিচাৰিম। এখেতে কি ক'লে মই শব্দখিনি কাষতে থকাৰ বাবে সম্পূৰ্ণকৈ শুনা নাপালোঁ, কিন্তু উত্তৰকেইটা শুনি এনেকুৱা লাগিল প্ৰশ্নটো সোধা হৈ আছে আপুনি ভাত খাই আছেনে নাই। তেখেতে কৈছে মই ৰাস্তালৈ গৈ আছোঁ। এই আচলতে নাগৰিকত্ব সংশোধনী আইন ইয়াৰ বিষয়ে আমি কিছু কথা জনা উচিত। নাগৰিকত্ব সংশোধনী আইনখনৰ লগত আহে RSSৰ নীতি আৰু আদৰ্শৰ কথা। RSSে বিশ্বাস কৰে যে পৃথিৱীৰ প্ৰতিজন হিন্দু ব্যক্তি ভাৰতবৰ্ষৰ স্বাভাৱিক নাগৰিক। RSSৰ এটা সপোন আছে যে 2025ত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হ'ব। যদি এখেতে কথাষাৰ নস্যাৎ কৰিব পাৰে মই মানি ল'ম। সেয়া RSSৰ নীতি আৰু আদৰ্শ। সেই আদৰ্শৰ ভিত্তিতে ৰ'ব ক'বলৈ দিয়ক এনেকে অসূয়া অপ্ৰীতিকৰ পৰিৱেশ এটা যে আপোনালোকে বাৰে বাৰে সৃষ্টি কৰে, এনেকে